हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে কাতি বিহু আৰু আছো হোষ্টেলত, যেহেতু ঘৰত নাই সেইকাৰণে আমি সবে মিলি ভাবিলোঁ যে হোষ্টেলতে আমি আজি কাতি বিহু পাতিম। তাৰ কাৰণে ইয়াত দেখিছেনে বাৰু টাপ চাপ বিচাৰি পালোঁগৈ আৰু আমাৰ কৰিডৰটোৰ আচলতে পাতিছোঁ, গোটেই হোষ্টেলে পতা নাই আৰু আমি 5জনীমান ছোৱালীয়েহে পাতিছোঁ আৰু যাক তাক মাতি দিছোঁ তাহাঁতি বাৰু গোট খাব। তাৰ কাৰণে ছাইডতে এটা তুলসী পুলি আছিল, সেইটো আনি ল'লোঁ। 2জনী পল্লৱী, মই পল্লৱী তাইও পল্লৱী, পূৰা আৰু মোৰ জুনিয়ৰ হয় বাৰু। পূৰা ধুনীয়াকৈ আমি টাবটো ঠিক ঠাক কৰি লৈছোঁ আৰু তাৰপিছত এতিয়া তাতে তুলসী পুলি ৰুম আৰু তাতে লাইট লগাম বুলিও ভাবিছোঁ আৰু চাকি তাকি আনিবৰ কাৰণে আমি দিলোঁ আৰু এয়া ধুনীয়াকৈ এইখিনি জেগাতে আমি তুলসী পুলিটো টাবতে ৰুম। ইমান ধুনীয়াকৈ মিলি গ'ল নহয় টাবটো, সেইখিনিতে মানে পালোঁ আৰু জেগাকণো ধুনীয়াকৈ আছিলে। আৰু এইফালে ভিতৰলৈ যাওঁচোন, ভিতৰত মোৰ লগৰকেইজনীয়ে এয়া যোগাৰ কৰি থৈছে। চবৰ পৰা আমি পইচা অৰিহণা তুলিছোঁ 11 টকা 11 টকাকৈ দেই। আৰু এইবোৰ যোগাৰ দেখিছেনে, হৈ গ'ল ধূপ চাকি তেল অৰিহণা কল আপেল চবেই ৱাও কৈ গৈছেগৈ, মানে ভাল লাগিছে। আৰু নাৰিকল বুট মগু তাৰপিছত মানে যোনে আৰু যেনেকৈ দিছে আৰু তেনেকৈ কৰি মেলি তাৰপৰা ড্ৰাই ফ্ৰুইটছো আমি লগত দি দিছোঁ। আৰু এয়া গধূলি সময় হৈ গ'ল, চাকি জ্বলাবৰ কাৰণে আৰম্ভ কৰিছে। আৰু আচলতে আমি যি আমাৰ প্ৰাৰ্থনা হয় ষ্টাডিয়াৰ আগত সেয়া কৰি আহিলোঁ বাৰু। তাৰপিছত এইয়া সকলো বহি আছোঁ, এইখিনি যাকে তাকে মাতি দিছোঁ আৰু মানে তাহাঁতিও আহিছে গোটেইখিনি। আৰু এয়া আমি প্ৰাৰ্থনা গাম আৰু এয়া পূৰা লাগি আছে কামত। আৰু এয়া ধুনীয়াকৈ এতিয়া মাহ প্ৰসাদখিনি উলিয়াই লৈছে, ডাবৰটো ধুনীয়াকৈ বস্তুবোৰ মানে ধুনীয়াকৈ মানে চকুত পৰিছে। সেই ডাবৰটো আকৌ মোৰ ৰুমতে আছিলে, লগৰজনীয়ে আহি ঘপকৈ চকুত পৰিলে, আকৌ সেইটোতো জুৰি গ'ল। চব মানে ধুনীয়াকৈ যোগাৰ হৈ গৈছে আৰু এয়া মগু দিছোঁ, তাৰপৰা বুট, তাৰপিছত এহেঁতিও বহুত ধুনীয়াকৈ গোটেইখিনি ধুই মেলি মানে আজৰি কৰি থৈছে আৰু ধুনীয়াকৈ মানে নাৰিকলটো লোকে ফালিহে দিছে দাদাজনে, কিন্তু বাকী তাহাঁতি চব গুচাই মেলি পূৰা ধুনীয়াকৈ মানে ঘৰত কৰা নিচিনাকৈ কৰিছে। আৰু প্ৰসাদখিনি খুব ধুনীয়া কালাৰফুল হৈছে, দেখিও মানে ভাল লাগি গৈছে। আৰু নিয়মত যে চাউল দিয়ে এনেকৈ, সেইকাৰণে চাউলো দি দিছে আৰু লগতে প্ৰসাদকেইটা দেখি ভাল লাগিছে। আৰু আচলতে খাবলৈও মানে সোৱাদ হৈছিলে বাৰু, কাৰণ ধূপ ধূনা জ্বলালে চাকি জ্বলালে তাৰ হেৰিটো প্ৰসাদত সোমাই যায় নেকি, অকণ বেলেগ হয়। কিন্তু ঘৰত যদি আমি তিয়াই খাওঁ তেনেকুৱা নহয়। কিন্তু এয়া আজি মানে ভাল লাগিলে আৰু হোষ্টেলতো, ঘৰত নাই যদিও এয়া আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া ধুনীয়াকৈ আমাৰ মাহ প্ৰসাদখিনি এয়া ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছে। আৰু কলপাতো আনকি যোগাৰ কৰিলে। মই কলপাত চলপাত যোগাৰ কৰাৰ কথা আচলতে গম নাপাওঁ, গৈ দেখিলোঁ বাৰু অথনিতে দেখিলোঁ, কিন্তু মানে ধুনীয়াকৈ সকলোখিনি আৰু কৰা হৈছে। আৰু আমাৰ মানুহো গোট খাই গ'ল বহুতখিনি দেই, মানে তাত থকা দাদাহঁতকো মাতিলোঁ। তাৰপিছত মুঠতে গোট খালে আৰু লগৰবোৰ যোন নাহিলে এয়া ধুনীয়াকৈ সকলোলৈকে যেনিবা জুৰিলেগৈ, কমলা কল ফল আদিৰ পৰা সকলো ধুনীয়াকৈ জুৰিলে। আৰু শেষততো ফটো মাৰিবই লাগিব নহয় জানো, তাতে এবাৰ লাষ্ট এয়া ধুনীয়াকৈ ফটো মাৰিলোঁ। চাবচোন ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিলোঁ, বাই।